গুৱাহাটীত ঝাৰখণ্ডৰ ব্যৱসায়ী গুণ্ডাগিৰি ছুপাৰ মাৰ্কেটৰ অৰছমলত বুকুত বন্দুক ৰাখি অসমীয়া যুৱকক প্ৰাণী মৰা ভাবুকি চলেন প্ৰতাপ সিং নামৰ লোকজনৰ। আৰু এই চলেন প্ৰতাপ সিং নামৰ যুৱকজনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বীৰলাচি থানা অসম। আপোনালোকৰ মাজত শুনাবলৈ লৈছো বীৰলাচি থানাৰ বিকাশ অসমে কি কৈছে শুনক। চলেন্দ্ৰ প্ৰতাপ সিং নামৰ লোকজনৰ আৰু তেওঁৰ বিৰুদ্ধে অভিযোগ ইতিমধ্যে দাখিল হৈছে। এতিয়া অলপ সময় আগত তেখেতৰ ইতিমধ্যে আমি বেলতলা কোন জেগাত অফিচ আছে তাৰ আমি পতা চলাইছো। খবৰ আমাৰ হাতত আহি পৰিছেহি, বীৰলাচি থানা অসমৰ হাতত বিষয়টো ঘটনাটো আহি পৰিছেহি। দ্বিতীয়তে তেওঁ আমি ফোন নম্বৰ কালেক্ট কৰিছো। কিছুমান প্ৰাইভেচি ৰিজনৰ কাৰণে তেওঁৰ ফোন নম্বৰটো আমি পাব্লিছ কৰিব বিচৰা নাই। তেওঁৰ নাম্বাৰটোত তেওঁৰ পাছত 5টা 7 থকা এটা নাম্বাৰ, 5টা 7 থকা নাম্বাৰ আৰু তেওঁ হোৱাটছএপত মাননীয় অসমৰ এইজন সকলোৱে চিনি পোৱা এজন ব্যক্তি শ্বাহ ডাঙৰীয়াৰ ফটোখন তেখেতে প্ৰফাইল হিচাপে ৰাখিছে হোৱাটছএপত। আৰু ৰাইজক আকৌ এবাৰ দেখাব বিচাৰিছো, এই চলেন্দ্ৰ প্ৰতাপ সিং নামৰ তথাকথিত বিজেপি গুণ্ডাজনে অসমীয়া যুৱকৰ বুকুত বন্দুক ৰাখিছে আৰু এই বন্দুক ৰাখি পেলাই তেখেতে প্ৰাণে মৰা ভাবুকি দিছে। অলপ সময় আগত তেখেতৰ ফোন নাম্বাৰটো অলপমান বিশ্বস্ত জেগাৰ পৰা আমি কালেক্ট কৰিলো। মই ফোন কৰিছিলো, প্ৰথম ফোনটো ৰিং হৈছে, ছেকেণ্ড ফোনটো ৰিং হৈছে, থাৰ্ড ফোনটো তেওঁ মোক কাটি দিছে, তেওঁ ফোনটো অফ কৰি দিছে। গতিকে চলেন্দ্ৰ প্ৰতাপ সিং নামৰ ব্যক্তিজনক আমি বীৰলাচি থানা অসমে ইমিডিয়েট হয় তেখেতৰ ঘৰৰ ভিতৰত, নহয় তেখেতৰ বেলতলাৰ কোন জেগাত আছে অফিচটো, বেলতলা চাৰ্ভে ওচৰত এটা অফিচ আছে, তেওঁ অফিচত হলে তেওঁক লগ কৰিম। তেখেতক আমি সন্মান সহকাৰে কথাখিনি কৈছো যে আমি কিমান মানে বেয়া পৰ্যায়লৈ গৈ কাম কৰিব পাৰো আপোনালোকে চাগে ভালদৰে জানে। এটা কথা স্পষ্ট হয়, এইটো চৰাই মৰা বন্দুকে হওক বা মানুহ মৰা বন্দুকে হওক, তাত কেতিয়াও কোনো কাৰণত ঘেণ্টা আমি কেয়াৰ কৰি পোৱা নাই আজিলৈকে। বন্দুকলে কেয়াৰ কৰি পোৱা নাই আৰু বন্দুক দেখুওৱা মানুহৰ পৰা বন্দুক কাঢ়ি অনাও আমাৰ অভিজ্ঞতা আছে, মানে এইখিনি এক্সপিৰিয়েঞ্চ আছে। এতিয়া কথাটো হ'ল যে যিজন ব্যক্তিয়ে এই গেৰুৱা বসন পিন্ধি থকা যিজন ব্যক্তিয়ে তেখেতে বিজেপিৰ প্ৰফাইল আপোনাৰ অমিত শ্বাহৰ প্ৰফাইল আপোনাৰ তেওঁ হোৱাটছএপত ৰাখিছে, মেবি চাগে বিজেপি কোনোবা নেতা পালি নেতাই হ'ব, যিজন লৈ অৰছমলত এজন অসমীয়াৰ বুকুত পিষ্টল ৰাখিছে। এটা পিষ্টলত গুলি কিমান নাথাকে, লেছ দেন 20, 6টা থাকিব, 5টা থাকিব, 8টা থাকিব। গুলি তোমাৰ পিষ্টলৰ গুলি খালী হৈ যাবগে, কিন্তু অসমীয়াৰ কাৰণে বুকু পাতি দিয়া বীৰলাচি থানা অসমৰ সৈনিকৰ সংখ্যা কিন্তু কমি নাযায়। গতিকে চলেন্দ্ৰ প্ৰতাপ সিং নামৰ এই ভেৰণীয়া গুণ্ডাজনক বিজেপিৰ গুণ্ডা হয় নে এজিপিয়ে গুণ্ডা হয়, কংগ্ৰেছৰ গুণ্ডা হয়, আমি এইবিলাক আমাৰ কোনো মতলব নাই। অসমীয়াৰ ওপৰত কোনো অনা অসমীয়াই বা অসমীয়া নিৰীহ অসমীয়াৰ ওপৰত কোনো অসমীয়াই দাদাগিৰি গুণ্ডাগিৰি কৰিব নোৱাৰিব। সত্যত থকা কোনো ব্যক্তিৰ ওপৰত সি অসমীয়া হওক সি অনা অসমীয়া হওক কোনো ব্যক্তিয়ে ইয়াত দাদাগিৰি গুণ্ডাগিৰি কৰিব নোৱাৰিব। আৰু আপোনাক যিটো পিষ্টল দিছে মাননীয় অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ডিজিপি জিপি সিং ডাঙৰীয়াক, এতিয়া আমাৰ প্ৰশ্ন থাকিব যে ডিজিপি জিপি সিং ডাঙৰীয়াই আপোনাক যিটো পিষ্টল দিছে মাননীয় অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ডিজিপি জিপি সিং ডাঙৰীয়াক, এতিয়া আমাৰ প্ৰশ্ন থাকিব যে ডিজিপি জিপি সিং ডাঙৰীয়াই এতিয়া এখেতৰ ভাগৰ পিষ্টলটো চিজ কৰিব নে নকৰে। আৰু এনেকৈ যদি পিষ্টল লৈ এনেকুৱা ধৰণৰ তথাকথিত নাম নজনা ভেৰণীয়া গুণ্ডাই যদি অসমীয়া বুকুত পিষ্টল ৰাখিব পাৰে, তেতিয়াহ'লে এই চৰকাৰখনক খিলঞ্জীয়া মানুহে কি বুলি স্বীকৃতি দিব। তেখেতক আমি বৰ বাৰে বাৰে ফোন মাৰি আছো, এতিয়াও ফোন মাৰি আছো, মই আপোনালোকৰ ফ্ৰণ্টতে ফোন কৰিব বাৰু। डायल केलेला नंबर यावेळी स्विच ऑफ आहे किंवा नेटवर्क क्षेत्राच्या बाहेर आहे, कृपया তেখেতৰ ফোন আমি বহুতবাৰ কৰিলো, প্ৰথম ফোনটো ৰিং হ'ল, ছেকেণ্ড ফোনটো ৰিং হ'ল। डायल किया गया नंबर या भी स्विच ऑफ है या नेटवर्क क्षेत्र से बाहर है। কথাটো হ'ল এনেকুৱা ধৰণৰ, এখেতৰ ফোন নাম্বাৰটো মোক সিং উপাধি এজন মানুহে দি দিলে, মানে তেওঁ সম্পৰ্কীয় এজন মানুহে মোক দিছে যে বিকাশ দা এই নাম্বাৰটো আপুনি লওক, তেখেতৰটো নাম্বাৰ হয়। গতিকে কথাটো ক্ৰিষ্টেল ক্লিয়াৰলি আমি কৈছো যে আপোনাক যদি
আপুনি বহি থকা অফিচৰ চকীখনৰ পৰা নেলুটোত ধৰি যদি চুচৰাই নিব নালাগে, আপোনাৰ গাড়ীৰ নাম্বাৰলৈকে আমাৰ উলিয়াই লওঁ আপুনি কোন গাড়ীত ঘূৰে, কেনেকুৱা গাড়ীত ঘূৰে, বা আপোনাৰ যদি আপুনি যি ব্যৱসায় বাণিজ্য যিয়ে কৰি নাথাকক লাগিলে, আমি কৰা যিকোনো ধৰণৰ কামৰ কাৰণে আপোনাৰ যদি ব্যৱসায়ত যদি কিবা বাধা প্ৰাচীৰ হয়, তেতিয়া কিন্তু বিল এচিডেণ্ট অসমক আপুনি দোষাৰোপ কৰিব লাগিব। আমি জনাত আপোনাৰ বেলতলত অফিচ আছে। চাওক, অসমত বহু সিং উপাধি মানুহ আছে, বহুত আগৰৱাল উপাধি মানুহ আছে, বহুত ঝাৰা উপাধি মানুহ আছে, বহুত চৰকাৰ উপাধি মানুহ আছে। এজন সিং নামৰ উপাধি ব্যক্তিয়ে তেখেতৰ শক্তিক অপশক্তি বা তেখেতৰ শক্তিক অপপ্ৰয়োগ কৰিলে মানে এইটো নহয় যে সকলোবিলাক সিং উপাধি মানুহ বেয়া। বিল এচিডেণ্ট অসমত আমাৰ সিং উপাধি মানুহ প্ৰায় 7টা মান আছে গুৱাহাটীত। আগৰৱাল লিখা উপাধি মানুহ আছে। গতিকে এই ব্যক্তিজনৰ কাৰণে বাকী সিং উপাধি যিখিনি ব্যক্তি বৰ্তমান সময়ত গুৱাহাটীত বসবাস কৰিছে তেওঁলোকৰ মিছাকৈ বদনাম হ'ব নালাগে। আৰু বিজেপি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছো যে আপোনাৰ চৰকাৰৰ দিনতে বহিৰাগত এনেকুৱা এজন ব্যক্তিয়ে অসমীয়া এজন খিলঞ্জীয়া মানুহৰ কষ্ট কৰি খোৱা মানুহৰ বুকুত পিষ্টল ৰাখিবলৈ সাহস পালে। গতিকে বুকুত যে পিষ্টল ৰাখিছিলে, যিটো মল হয়, মলটোৰ ভিতৰতো আপোনাৰ CCTV কেমেৰা থাকিব। সেই কেমেৰা মাননীয় DGP জিপি সিং ডাঙৰীয়াক এটা অনুৰোধ কৰিছো যাতে এটা প্ৰপাৰ ইনভেষ্টিগেশ্যন চলে আৰু তেখেতে যিটো পিষ্টলৰ যোগেদি অসমীয়াজনৰ বুকুত পিষ্টলটো ৰাখিছে, উক্ত পিষ্টলটো চিজ কৰিব লাগে আৰু তদন্ত চলাই তেখেতক জেললৈ প্ৰেৰণ কৰিব লাগে। আৰু গৃহ বিভাগক এটা অনুৰোধ থাকিলে, এনেকুৱা পিষ্টল দিন দুপৰতে এজন খাটি খোৱা অসমীয়া বুকুত যদি কোনোবাই ৰাখি মুকলি আকাশতলৈ যদি ঘূৰি ফুৰিব পাৰে, তেতিয়াহ'লে আহি থকা দিনত কিন্তু আমাৰ পৰা কিন্তু অপৰাধ হ'ব। আমি যদি তেনেকুৱা ধৰণৰ একে ধৰণৰ যদি তেনেকুৱা যদি কিবা অপৰাধ কৰোঁ, আপোনালোকে তেতিয়া কি কৰে যে আমি আইন হাতত তুলি লওঁ। গতিকে ইয়াৰ পৰাই অসম চৰকাৰ, গৃহ বিভাগ, পুলিচ বিভাগক আমাৰ এটা অনুৰোধ, যাতে অসমীয়া যিজন ব্যক্তিৰ ওপৰত শৈলেন্দ্ৰ প্ৰতাপ সিং নামৰ ব্যক্তিজনে পিষ্টল থৈ পেলাই দাদাগিৰি দেখালে, তাৰ উচিত শাস্তি প্ৰদান হ'ব লাগিব। উক্ত পিষ্টলটো চিজ কৰিব লাগিব। পিষ্টলটো এনেকে নিৰীহ মানুহৰ ওপৰত, সাধাৰণ জনতাৰ ওপৰত বুকুত পিষ্টল থবৰ কাৰণে চাগে অসমৰ গৃহ বিভাগে বা এখন চৰকাৰ বা প্ৰশাসনে দিয়া নাই। আৰু এইটো কথা জনাটো দৰকাৰ যে কেৱল লাইচেঞ্চ থকা পিষ্টল সিং উপাধি মানুহৰ লগতে নাই, দত্ত বৰুৱা গোহাঁইৰ লগতো চাগে মই ভাবো, মোৰ মনে কয় আছে। কিন্তু পিষ্টলৰ দাদাগিৰি এইবিলাক ঝাৰখণ্ডত দেখাব, পিষ্টলৰ দাদাগিৰি অসমত অসমীয়া বুকুৰ ওপৰত পিষ্টল থাকি থৈ পেলাই কোনোবাই দাদাগিৰি দেখালে নহ'ব। কেছ ৰেজিষ্টাৰ কৰিব লাগিব। যদি কেছ নাই তেতিয়াহ'লে আমি বিল এচিডেণ্ট অসমৰ ফালৰ পৰা আমি কেছ দিম আৰু উক্ত বিষয়ৰ ওপৰত তদন্ত হ'ব লাগিব। আৰু এনেকৈ যিখিনি ব্যক্তিয়ে ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে সেইখন ব্যক্তিক নাকি লগাব লাগিব মাননীয় জিপি সিং ডাঙৰীয়া। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু আপোনালোকক আমি ইতিমধ্যে দেখাইছোৱে যে নিউজত, বিভিন্ন নিউজত এনেকৈ টেম্পলেট হিচাপে বিষয়টো আহিছে, বনাই মেলি দিছে, মই দেখিছোঁ। এইটো নিউজ 18ত আহিছে। এই ব্যক্তিজন এজন বিজেপি ব্যক্তি, মোৰ যদি ভুল নাই হোৱা, এইজন পেটলা মেটলা এজন বিজেপি ব্যক্তি। আৰু এই গাত ব্ৰইলাৰ নিচিনা চৰ্বি, কাম কৰিবলৈ নিজৰ শক্তিয়ে, শাৰীৰিক শক্তিয়ে কোনো কাম নাই, পিষ্টলৰ দাদাগিৰি দেখাবলৈ আহিছে। একেলগে খাৰা হৈ 100 বিল এচিডেণ্ট, 1000 বিল এচিডেণ্ট অসম তোৰ অফিচত খাৰা হৈ দিম, তোৰ অফিচত তই একে 47 লৈ আমাক খতম কৰিব নোৱাৰিবি। গতিকে এটাই কথা, চৰকাৰে এইটো বিহিত ব্যৱস্থা ল'ব লাগিব, পুলিচ প্ৰশাসনে বিহিত ব্যৱস্থা ল'ব লাগিব। আৰু পিষ্টল বুকুত থবলৈ কেনেকৈ সাহস পালে? কি এনেকুৱা ডাঙৰ অপৰাধ কৰিলে অসমীয়া মানুহজনে যে পিষ্টল বুকুত থৈছে? গতিকে পিষ্টল আমাৰ কোনো কাম নাই। পিষ্টলে ঘেণ্টা ভয় নকৰাকৈ কাম কৰিছো। মৰিবলৈ ভয় নকৰাকৈ কাম কৰিছো, মৰিবলৈ ভয় নকৰাকৈ পিষ্টললে গুলি মাৰক। গতিকে এইটো যদি তদন্ত নচলে, কিন্তু বিল এচিডেণ্ট অসমীয়াত গৈ তেওঁ অফিচত আমি যাম, তেওঁৰ ঘৰত আমি যাম, তেওঁ ক'তো কোনো কাৰণত মানে ওলাব নোৱাৰিব। আমাৰ এইটো ভাবুকি নহয়, এইটো আমাৰ ফালৰ পৰা স্পষ্টকে এটা প্ৰত্যাহ্বান যে পিষ্টল দেখাই দাদাগিৰি এটলিষ্ট আমাক নেদেখাব। আৰু এটা কথা স্পষ্ট হয়, ক্লিয়াৰ হয়, মৰিবৰ কাৰণে ভয় কৰি সংগ্ৰাম কৰা নাই। মানে কেতিয়াও কোনো কাৰণত মানে এই জীৱটোক আপোচ কৰি কামেই কৰা নাই। গতিকে এটা কথা, আমি শৈলেন্দ্ৰ প্ৰতাপ সিঙক ভালদৰে কৈছোঁ, যি কৰিলে আপুনি ক্ষমা বিচাৰক আৰু আপুনি এইটো মানে এপলজি কৰিব লাগিব, আপুনি এপলজি খুজিব লাগিব। আপুনি যদি এপলজি নুখুলে তেতিয়াহ'লে বিল এচিডেণ্ট অসমে আপোনাক এপলজি খোজাব। আপোনাক কেনেকৈ কৰিব লাগে কাম, আপোনাকে ডাঙৰ ডাঙৰ নেতা, পালি নেতা, আপোনালোকে ডাঙৰ ডাঙৰ ব্যৱসায় ৰাস্তাত আমি এটকা এটা এক্সাম্পল আছে, জিপি সিং ডাঙৰীয়াই ভালকৈ জানে, কমিশনাৰ অফ পুলিচে ভালকৈ জানে, গুৱাহাটীৰ প্ৰত্যেকজন ACP OC ভালকৈ জানে আমি কি কৰোঁ, কেনেকৈ কৰোঁ। আমাক বেয়া পায়,
বেয়া দেখা নাপায় এনেকুৱা দাদাগিৰি দেখালে তেজ মানে উতলি উঠে। এনেকুৱা দাদাবিলাকক আমাৰ চাবলৈ মন যায় যে এনেকুৱা দাদাবিলাকে কিমান পৰ্যায়লৈকে দাদাগিৰি কৰিব পাৰে। গতিকে ইয়াৰ ওপৰত যদি চৰকাৰে যদি অসম পুলিচ প্ৰশাসনে যদি বিহিত ব্যৱস্থা নলয়, তাক দেখাই দিছোঁ হোৱাটছআপটো কি কৰিব। 1 মিনিট হোৱাটছআপটো দেখাই দিছোঁ। ডিপি লগাই থৈছে এখন চয়লেন অমিত শ্বাহ ডিপি। মানে তাতে বিজেপি এনেকুৱা মানুহকে মানে পুহি ৰাখিছে নেকি? এইখন ডিপি লগাই ৰাখিছে, এইখন ডিপি লগাই ৰাখিছে। এই ডিপিখনত তেখেত আছে। এইজন কোন হয় জানো মই চিনি নাপাওঁ তেখেতক ভালকে। এইজন কোন ৰাইজে চিনি পাব, কোনোবা এজন হয়, কোন হয় নাজানো মই। এইজনৰ ডিপি লগাই ৰাখিছে। এইজনক অপমান কৰিছে নহয়, এখেতক অপমান কৰিছে নহয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক অপমান কৰিছে নহয়। অসমীয়া আৱেগ অনুভূতি নাই নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ? নাজানো জি পি সিং ডাঙৰীয়া আছেনে না নাই, কিন্তু এটলিষ্ট CP কমিশনাৰ পুলিচ দিগন্ত বৰা ডাঙৰীয়া চাগে মই ভাবোঁ অসমীয়া আৱেগ অনুভূতি আছে, অসমীয়া মাননীয় মুখ্যমন্ত্ৰীৰ আৱেগ অনুভূতি আছে। গতিকে এই ব্যক্তিজনক যদি অপমান নাই কৰা বা অপমান কৰিব নালাগে, তেখেতে অপমান কৰিছে। গতিকে তেখেতক এৰেষ্ট কৰক আৰু এই ব্যক্তিজনক সন্মান কৰক।